Hi friends, welcome to my channel. মই গীতিকা আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈকে। যেহেতু মা দেউতা আমাৰ লগত ডিব্ৰুগড়লৈকে আহিছে, গতিকে ডিব্ৰুগড়ত যিবোৰ চাব লগা ঠাই আছে তেওঁলোকক দেখুৱাই আছো। আজি লৈ আহিছো ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰটোলৈকে। আমি সকলোৱে জানো পুৰীত জগন্নাথ মন্দিৰ আছে, বেলেগ ঠাইত জগন্নাথ মন্দিৰ নাই, কিন্তু অসমৰ ডিব্ৰুগড়টো সেই পুৰী জগন্নাথ মন্দিৰৰ আৰ্হিতেই ইয়াতেও জগন্নাথ মন্দিৰ এটা নিৰ্মাণ কৰিছে। বহুত ধুনীয়া লাগে, বহুত সুন্দৰ। গতিকে মা দেউতাৰ লগতে আপোনালোককো জগন্নাথ মন্দিৰটো দৰ্শন কৰাওঁ বুলি ভাবিলোঁ। গতিকে বলকচোন আমি জগন্নাথ মন্দিৰ দৰ্শন কৰোঁ। এয়া মন্দিৰটোৰ বাহিৰৰ পিনে ৱালত এনেধৰণে চিত্ৰবোৰ অংকন কৰা আছে, মানে কাহিনীবোৰ চিত্ৰৰ জৰিয়তে বুজোৱা হৈছে। বহুত কাহিনী আছে, মানে গোটেই মন্দিৰটোৰ বাহিৰে ভিতৰে এনেদৰে চিত্ৰ অংকন কৰা হৈ আছে। বৰ্তমান এইটো কৃষ্ণৰ কাহিনীবোৰ অংকন কৰা দেখুওৱা গৈছে। গেট পালোহি, এতিয়া ভিতৰলৈ সোমাম। কিন্তু ভিতৰত সোমাওঁতে চেণ্ডেল জোতা গোটেই খুলি থৈ যাব লাগিব, ইয়াতেই খুলিব লাগিব। মানে মেইন গেটতে ভিতৰতে মন্দিৰবোৰ আছে এটা এটাকৈ, কিন্তু ইয়াতে চেণ্ডেল জোতা গোটেইবোৰ খুলি যাব লাগিব আৰু ক'ভিড প্ৰট'কল মানি যাব লাগিব। বৰ্তমান মানে মাস্কবোৰ পিন্ধি যাব লাগিব। আৰু আমি যিহেতু আবেলি টাইমত গৈছোঁ, গতিকে অকণমান ফটোবোৰ আন্ধাৰ হৈছে, লাইটবোৰ জ্বলিব ধৰিছে এতিয়া। মানে বহুত স্পষ্ট হোৱা নাই, আৰু দিনত গ'লে ভালদৰে স্পষ্ট হ'লহেঁতেন। এইটো মেইন জগন্নাথ মন্দিৰটো। এতিয়া ওপৰলৈকে উঠি যাওঁ, গৈ ওপৰৰ পৰা আপোনালোকক গোটেইখিনি দেখুৱাম। আৰু এতিয়া আৰতিৰ টাইম হৈছে, নিশ্চয় এতিয়া আৰতি হ'ব, অকণমান আৰতিও আপোনালোকক দেখুৱাম। আৰতি শেষ হ'ল। আৰতি শেষ হোৱাৰ পিছত সকলোকে প্ৰসাদ দিয়ে আৰু ফুট দিয়ে চন্দনৰ। এয়া ওপৰৰ পৰা গোটেই ভিউটো দেখুৱাইছোঁ। মানে বহুতকেইটা মন্দিৰ আছে, এটা এটাকৈ মই দেখুৱাই যাম আপোনালোকক কি কি মন্দিৰ আছে ইয়াতে। এয়া ভিতৰৰ ৱালবোৰত এনেদৰে অংকন কৰা আছে। এতিয়া আপোনালোকক কি কি মন্দিৰ আছে দেখুৱাওঁ। এইটো হৈছে গণেশ মন্দিৰ। ভিতৰলৈ কেমেৰা নিব নিদিয়ে, গতিকে বাহিৰৰ পৰাই দেখুৱাইছোঁ। এয়া নিগনি এটা ডাঙৰকৈ বনাই থোৱা আছে। আৰু এই ভিতৰৰ ফালৰ পৰা ৱালবিলাকত ধুনীয়াকৈ চিত্ৰবোৰ অংকন কৰি থোৱা আছে। এইটো হৈছে শিৱ মন্দিৰ, মানে যিয়ে যাক পূজা কৰিব বিচাৰে তাতে পূজা কৰিব পাৰে। ভিতৰৰ ৱালত এনেদৰে অংকন কৰা আছে।
এইটো হৈছে হনুমান মন্দিৰ। আৰু মেইন জগন্নাথ মন্দিৰৰ মণিকূটটো ওপৰলৈকে দেখুৱাইছোঁ। এতিয়া আপোনালোকক দেখুৱাম লক্ষী মন্দিৰ। এইটো হৈছে লক্ষী মন্দিৰ। আৰু এইটো ৰামৰ দৰবাৰ। ৰাম, লক্ষ্মণ, সীতাৰ মূৰ্তি আছে ইয়াতে। ৱালবিলাক ইমান ধুনীয়া কাৰুকাৰ্য কৰা আছে, গোটেইকেইটা মন্দিৰৰ তেনেকুৱা, মানে চাবলগীয়া আৰু এইটো এটা আছে নৱগ্ৰহ মন্দিৰ, 9টা গ্ৰহৰ মন্দিৰ। এইটো 9টা গ্ৰহে ইয়াতে আছে। এয়া মেইন মন্দিৰটোৰ ৱালবোৰ এনেধৰণে অংকন কৰা আছে। ইমান ধুনীয়াকৈ বনাইছে চাওকচোন। মেইন মন্দিৰটো বুলিয়ে নহয়, গোটেইকেইটাই যিকেইটা শিৱ মন্দিৰ, লক্ষী মন্দিৰ, হনুমান মন্দিৰ, ৰাম দৰবাৰ আৰু নৱগ্ৰহ মন্দিৰ, গোটেইকেইটাৰে মানে ৱালবোৰত ইমান ধুনীয়াকৈ এনেদৰে চিত্ৰবোৰ অংকন কৰিছে। দেখিলেই মানে ভাল লাগি যায়, ইমান ধুনীয়া মন্দিৰ এটা বনাইছে। আৰু যিসকলে পুৰীত জগন্নাথ মন্দিৰ চাবলৈ যাব পোৱা নাই বা তেনেকুৱা সুবিধা অহা নাই, তেওঁলোকে অসমৰ এই ডিব্ৰুগড় জিলাতেই জগন্নাথ মন্দিৰটো চাই যাব পাৰে। মানে পুৰী জগন্নাথ মন্দিৰটোৰ আৰ্হিতেই নিৰ্মাণ কৰিছে। মই পুৰী জগন্নাথ মন্দিৰলৈ গৈ পোৱা নাই, কিন্তু কোৱা শুনিছোঁ বা যিবোৰ দেখিছোঁ, দেখি আপোনালোকক জনাব বিচাৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈকে আহোঁ, ধন্যবাদ।